हेलो गाइस स्वागतम জানাইছো আপোনালোক সকলোকে আকৌ এবাৰ মোৰ চেনেল গীত পাটৱাৰী ব্লগছ এণ্ড বিউটি চাই আছো ৰবা তো এতিয়া মোৰ অৱস্থাটো অকণমান ইফাল সিফাল হৈ আছে কাৰণ ব্ৰেকফাষ্ট কৰিলোঁ খোৱা লোৱা কৰি পেলাই এইবিলাক অলপ চাফা তাফা কৰিলোঁ তো অলপ পিছত ফ্ৰেছ হ'ম আৰু ভালকৈ এতিয়া মোৰ অলপ কাম আছে সেইটো হৈছে কি বেডশ্বীট আৰু আজি ভাবিছোঁ চফাৰ এইবিলাক ধুই দিম এইবিলাক কভাৰ চাভাৰ ধুই দিম আৰু নতুনকৈ এইবিলাক কভাৰ লগাম আৰু বিছনাখনো মই এইবিলাক উলিয়াই থৈ দিছোঁ গাৰু চাৰু কভাৰ এইবিলাক বিছনা চাদৰ তো এইখিনি কাম কৰিম এতিয়া গতিকে ব্লগটো মই ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাই থাকক এইখন বিছনা চাদৰ মানে সেয়া হয় মানে ট্ৰান্সপাৰেণ্ট হয় যে অলপমান তুলিৰ ওপৰত ডাইৰেক্ট পাৰিলে মানে ট্ৰান্সপাৰেণ্ট কাৰণে অলপ তুলিখন মানে দেখা পায় কিন্তু বহুত ভাল লাগে হোৱাইট কালাৰ যে আৰু এটা দিগদাৰো বাচ্ছাৰ ঘৰত হোৱাইট কালাৰ ৰাখা মানেতো আৰু জানেই আৰু কি অৱস্থা হৈ যায় এখন এনেকুৱা এখন বিছনা চাদৰ মই চাগে ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ নেকি মৰম লাগে বিছনা চাদৰখন ৰেডৰ ওপৰত হোৱাইট আৰু এইখনৰ লগত মিলিও গৈছে বগাখনৰ লগত ওপৰত পাৰি থৈ দিওঁ যাতে দেখাটো ভাল দেখি আৰু বগা বিছনা চাদৰখনো মানে বেয়া নহয় আৰু এইকেইটা বল ষ্টাৰৰ এইকেইটা কভাৰকেইটাও মই যেতিয়া ৰঙা আৰু বগাখন পাৰোঁ সেইকেইটা কভাৰ লগাওঁ আৰু তলত বহি মই গাৰুৰ কভাৰকেইটা লগাই আছোঁ ৰিয়ানো মাজে মাজে হেল্প কৰিব খোজে কিন্তু মই দিয়া নাই কাৰণ আকৌ কাম সি ডাবল কৰিব ৰিয়ানৰ নতুন শ্ব'ৰুম দেই এইটো গাড়ীৰ এইখনতো আগতে আছিলে এইটো শ্ব'ৰুম এতিয়া মানে গাড়ী অলপ বেছি হৈ গ'লতো সেইকাৰণে জাগা নাই কাৰণে ৰিয়ানক এটা মই নতুন শ্ব'ৰুম দিছোঁ তাৰ কাৰণে নতুন ধুনীয়াকৈ লগাই থোৱা আৰু সেইখিনি সন্মুখৰখিনি বেছিকৈ এনেকৈ হেঁচি নিদিবা নহ'লে উলটি আহিব গম পাইছা এই এনেকৈ নিদিবা এনেকৈ বেছিকৈ দিলে বেছি দিব নালাগে এতিয়া মই লাঞ্চ বনাব আহিছোঁ লাঞ্চত আজি বনাম চিকেন মছালা আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এতিয়া মই ইয়াতে লৈছোঁ চিকেনখিনি ধুই লৈছোঁ আদা আৰু নহৰুৰ পেষ্ট লৈছোঁ ডাঙৰ চামুচেৰে 1 চামুচৰ সমান হ'ব মিক্সিটো মাৰি ল'ব পাৰে তাৰপিছত ইয়াতে সৰু চামুচেৰে নিমখ দিছোঁ নিমখটো নিজৰ মতে দিব পাৰে তাৰপিছত ইয়াতে দিছোঁ জিৰাৰ গুড়ি 1 চামুচমান আৰু এইটো দিছোঁ ৰেড চিলিটো কম বেছি কৰিব পাৰে তাৰপিছত ইয়াত মই দিছোঁ হোৱাইট ভিনেগাৰ 1 ঢাকোন আৰু ভিনেগাৰৰ ঠাইত নেমু দিব পাৰে তাৰপিছত গোটেইখিনি বস্তু আমি একেলগে মিক্স কৰিম মিক্স কৰি মানে আধা ঘণ্টামান ফ্ৰিজত থৈ দিম শুকান মছলাৰ ভিতৰত ইয়াতে লৈছোঁ 2টা শুকান জলকীয়া আৰু 4-5টামান লং আৰু একে ইলাইচি সমানৰ আৰু অলপমান জিৰা আৰু এয়া জালুকৰ গুড়ি
আৰু ইয়াত টমেটো পিউৰি বনাইছোঁ আৰু এনেও গ্ৰেটাৰটো গ্ৰেট কৰি ল'ব পাৰে আৰু পিঁয়াজ একদম মিহি মিহিকৈ এনেকৈ চপ কৰি লৈছোঁ। এতিয়া মই এইখিনি শুকান মছলাখিনি জলকীয়া ইলাচি লং জিৰা এই গোটেইখিনি অকণমান ৰোষ্ট কৰি ল'ম, মানে যেতিয়ালৈকে গোন্ধটো নোলায় তেতিয়ালৈকে ভাজিম। তাৰপিছত এইখিনি উলিয়াই থৈ দিম বাতি এটাত। শুকান মছলাৰ ভিতৰত আমি ইয়াতে ল'ম অলপমান চফ আৰু জলকীয়াৰ গুড়ি সৰু চামুচেৰে আৰু ধনিয়াৰ গুড়ি 2 চামুচমান দিব পাৰে। বেচন লৈছোঁ 1 চামুচমান হ'ব সৰু চামুচেৰে। এতিয়া এই একে কেৰাহীতে মিঠাতেল গৰম হ'ব দি পূৰা গৰম হ'ব দিব লাগে। গোন্ধ এটা যে ওলায় সেই গোন্ধটো ওলোৱালৈকে পূৰা গৰম হ'ব দিব লাগে। তাৰপিছত জুইটো কমাই পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি একদম গল্ডেন ব্ৰাউন হোৱালৈকে কম জুইত ভাজিব লাগিব। 60-70% মান ভাজাৰ পিছত ইয়াতে আদা নহৰুৰ পেষ্টখিনি দি দিম আৰু হালধি অকণমান আৰু যে শুকান মছলাখিনি যে বাতি এটাত উলিয়াই লৈছিলোঁ এই গোটেইখিনি একেলগে দি দিম আৰু তাৰপিছত এই গোটেইখিনি বস্তু আকৌ এবাৰ মিক্স কৰি ভালদৰে ভাজি ল'ম। পূৰা ভাজিব লাগিব। কমপ্লিট ভাজা হোৱাৰ পিছত পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱাৰ পিছত এতিয়া ইয়াতে আমি টমেটো পিউৰিখিনি দিম আৰু বিলাহীখিনি দিয়াৰ লগে লগে নিমখো দিব লাগে, কাৰণ নিমখ দিলে বিলাহীখিনি সোনকালে সিজে। ৰোষ্ট কৰি থোৱা মছলাখিনিও মই একেলগে দি দিছোঁ। তাৰপিছত গোটেইখিনি বস্তু ভালদৰে মিক্স কৰি একদম মানে তেল নেৰালৈকে ভাজিব লাগিব। ভাজোঁতে অলপ টাইম লাগে, ভাজোঁতেই যি, নহ'লে পানী দিয়াৰ পিছত একো নাই। এতিয়া মই ইয়াতে জালুকৰ গুড়িখিনি দি দিছোঁ। জালুকৰ গুড়িখিনি দি আকৌ এবাৰ ভালদৰে ভাজি থাকিম। 2টা কেঁচা জলকীয়াও মই একেলগে দি দিছোঁ। জ্বালাটো যেনেকুৱাকৈ খায় তেনেকুৱাকৈ দিব পাৰে। জ্বলাকেইটাৰ জ্বালা বেছি কাৰণে মই 2টা দিছোঁ, বেছি দিয়া নাই। মছলাখিনি পূৰা কমপ্লিট ভজা হোৱালৈকে 10 মিনিটটো লাগিয়ে যায়। একদম হাত বিষাই যায়, কিন্তু খাব ভাল হয়। এতিয়া মই মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিছোঁ। এতিয়া অলপমান ভালদৰে মছলাখিনিৰ লগত মিক্স কৰি ল'ম চিকেনখিনি আৰু হাই ফ্লেমত 2 বা 3 মিনিটৰ কাৰণে একদম ভালদৰে ভাজি ল'ম। এতিয়া মই চিকেনখিনি কেৰাহীৰ পৰা কুকাৰত দিছোঁ, ভাজি লৈ ভালদৰে কুকাৰত দিছোঁ আৰু মিডিয়াম ফ্লেমত এটা চিটি মাৰিব। চিটিটো পূৰা ঠাণ্ডা হোৱাৰ পিছতে কুকাৰটো খুলিব লাগিব। এয়া মাংস ৰেডি হৈ গ'ল। এতিয়া ইয়াতে মই লাষ্টত দিম গৰম মছলা। গৰম মছলা সদায় লাষ্টত দিব লাগে, লাষ্টত দিলে মানে চেণ্টটো স্মেলটো আহে। আৰু লগতে দিছোঁ ইয়াতে মই কচুৰি মেথি, নহ'লে ধনিয়াও দিব পাৰি, একো নাই, ধনিয়া দিলেতো বেছি ভাল লাগে, নাছিলে কাৰণে দিছোঁ। ৰেডি চিকেন। আপোনালোকে ৰেচিপিটো ট্ৰাই কৰিব, কেনেকুৱা পায়, খাই কেনেকুৱা লাগে সেইটো কোৱাৰ পিছতে গম পোৱা যাব। দেখুৱাখিনিতো দেখুৱাই যায়, আপোনালোকে ট্ৰাই কৰিবচোন, কেনেকুৱা পায় মোক জনাব। আৰু যদি কোনোবা আগতেও বনাইছে সেইটো মোৰ লগত শ্বেয়াৰ কৰিব যে বনাইছিলে বুলি। তো ফ্ৰেণ্ডছ, আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিলোঁ। যদি ভাল লাগিছে, ৰেচিপিটো ভাল লাগিছে, ব্লগটো ভাল লাগিছে, তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। চাইতো বহুতেই, কিন্তু ছাবস্ক্ৰাইব নকৰে, সেইটোৱে এটা বেয়া লগা কথা। গতিকে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো, যাতে আৰু আগলৈ মানে নতুন নতুন ব্লগ মানে বনাব পাৰোঁ। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।